জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়। মহাবীৰ। বন্দুকৰ গুলিৰে কোনোৱে আদৰ্শক হত্যা কৰিব নোৱাৰে। জ্যোতিপ্ৰসাদ আগৰৱালা। পাপী যিমান ডাঙৰ, সন্যাসীও সিমানেই ডাঙৰ। মহাত্মা গান্ধী। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। আনন্দ চন্দ্ৰ আগৰৱালা। নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰ। পাপ আমাৰ শত্ৰু, পুণ্য ইয়াৰ বন্ধু। মহাবীৰ। খং হৈছে এবিধ বিষ, যি মানুহৰ মৃত্যু ঘটাব পাৰে। ছেইণ্ট আগষ্টন। ধৰ্ম মানুহৰ মনতহে থাকে, আঁঠুত নাথাকে। ছক্ৰেটিছ। সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব। মহাত্মা গান্ধী। অহংকাৰী নহবা, কাৰণ অহংকাৰক মানুহ আৰু ঈশ্বৰেও ঘৃণা কৰে। আনন্দৰাম ঢেকিয়াল ফুকন। বিবেকেই জীৱনৰ গুপ্ত আদালত। হেমচন্দ্ৰ গোস্বামী। ভাগ্যৰ আন এটা নাম হ'ল কঠোৰ পৰিশ্ৰম। মহাত্মা গান্ধী। প্ৰতি মানুহৰ ভিতৰত এটুকুৰা গোপন স্থান থাকে, য'ত আনৰ প্ৰৱেশ নিষিদ্ধ। ৰবীন্দ্ৰনাথ ঠাকুৰ। সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে। কনফুচিয়াছ। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। সত্যনাথ বৰা। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা শিকিব পাৰোঁ। গৌতম বুদ্ধ। ভুলৰ বাবে আনক ক্ষমা কৰি দিবা, কিন্তু নিজকে কোনোদিন ক্ষমা নকৰিবা। চাইৰাছ। আনক জনাজন শিক্ষিত, নিজক জনাজন জ্ঞানী। লাওচুন। অগ্নি হ'ল সোণৰ পৰীক্ষা, সাহসী লোকৰ পৰীক্ষা হ'ল দুৰ্দিন। চেনেকা। সূৰ্যৰ ৰশ্মিলৈ সদায় চকু দিবা, তেহে আন্ধাৰলৈ চকু নাযাব। হেলেন কেলাৰ। একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ'ব পাৰে। হুমাৰ। তেন্তে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো যদি ভাল লাগিল, এটা লাইক কৰি চেনেলটোত যদি নতুনকৈ আহিছা, চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ এই চেনেলত মই নিতৌ আপলোড কৰিয়ে থাকোঁ। ধন্যবাদ।